অ' দে অ' দে কথা এটা আছিলে। কি কথা? আগতে কেতিয়াবা দুখ আছে নাই ইণ্টাৰভিউ বহুত দিছোঁ। এই অইল ইণ্ডিয়া দিছিলোঁ, তাৰপিছত প্ৰাইভেট লিমিটেডবিলাকতো দিছোঁ, কিন্তু পাছ কৰিছিলোঁ হে। এই য'তে ত'তে কাম নকৰোঁৱেই নাই, অকণমান ষ্টেণ্ডাৰ্ড কাম হ'লে কৰিব পাৰি আৰু। এইবাৰ মই প্ৰথম দিন বহুত ভয় লাগি আছে তোমাক। ভয় লাগছে? কৰিবা একো দৰকাৰ নাই, সুধাটো নামটো সুধোঁ, তাৰপিছত কিমান পইচা লাগিব সুধোঁ, কলিয়ে হ'ল আৰু ল'ৰাখিনিয়ে মোক সুধোঁ, মই কি হৈ আছোঁ না। হয় ছাৰ। হেৰি যাব লাগিছিল ভিতৰত। গুড ইভিনিং। গুড ইভিনিং, কোৱা। এই ইণ্টাৰভিউ কিবা আহিছিল। মানে আমাৰ লেবত এটা ভেকেঞ্চি ওলাইছিলে, সেইকাৰণে আমি মানে এপ্লাই দিছিলোঁ আৰু ছ'চিয়েল মিডিয়াত। সেইকাৰণে আপুনি আহিছিল নেকি? ঠিক আছে বাৰু, তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী কল্যাণ চৌধুৰীয়া। মানে আমাৰ ইয়াতে এটাই ভেকেঞ্চি আছে হা, তুমি কোৱাচোন বাৰু কি হিচাপত তোমাক ৰাখিম? ভেকেঞ্চি আছে নে ছাৰ? অফক'ৰ্চ এটা ভেকেঞ্চি আছে। এই ছাৰ কথা এটা কওঁ। কোৱাচোন। হেল্ল', কি হ'ল কোৱা। ছাৰ কথা এটা কওঁ। কোৱাচোন। মই ছাৰ এই ভেকেঞ্চিটো নোৱাৰিম নে কৰিব? ভেকেঞ্চিটো নোৱাৰিম মানে? এই তাৰমানে ছাৰ এই ভেকেঞ্চিটো মই নলওঁ, মই বেলেগ কাম হ'লে পালোঁ হয় ছাৰ, কিন্তু এই ভেকেঞ্চিটো মই আগতে কৰিব পৰা নাই ধৰ, আৰু এই ভেকেঞ্চিটো মোৰ টান হ'ব অলপ ভেকেঞ্চিটো কৰিব। এই বেলেগ কাম হ'লে মই পাৰিলোঁ হয়, কিন্তু ভেকেঞ্চিটো মই নলওঁ, তাৰমানে ইমান ডাঙৰ কাম কৰিব পৰা নাই নহয়। এই ভেকেঞ্চি নহয়, তুমি ভেকেঞ্চিটো মই বুজি পোৱা নাই। বুজি পাইছোঁ ছাৰ, মই ভেকেঞ্চি ভালে কাম দিছিলোঁ ভেকেঞ্চি এটা, কিন্তু ভেকেঞ্চিটো মই নলওঁ, তাৰমানে তুমি বুজি পাইছোঁ বাৰু, নাই মই ভেকেঞ্চিটো বুজাৰ শক্তি নাই ছাৰ, মই ভেকেঞ্চিটো কথাখিনি তুমি ক'ব দিয়া। ছাৰ ক'লেও কি হ'ব, মাথা নোহোৱা চলি মই সৰু কাম হ'লে পাৰোঁ, ভেকেঞ্চি ইমান ডাঙৰ এটা পদবী এটা মই ল'ব নহ'ব নহয়। ভেকেঞ্চি বহুত ডাঙৰ কাম হ'ব, কম্পিউটাৰ শিকিব লাগিব। নহয়, তুমি কথাটো বুজিয়ে পোৱা নাই, মই তোমাক ক'ব খুজি আছোঁ, তুমি চান্সে নিদিয়া। ছাৰ কিবা সৰু কাম আহিলে কৰিছোঁ, মই ভেকেঞ্চিটো নলওঁ দে, মই যাওঁ। ছাৰ মই যাওঁ, ভেকেঞ্চি ওলালে আৰু নকবি মোক। ছাৰ সৰু কাম হ'লে কৰিবি হা। মানে মাথা খাই দিব, কোন যে কি মানে আহে, মানে কোন বুজি নাপায় আজিকালি, মানে কিয় যে আহে মানে। এই মানে যি ভেকেঞ্চি এটা ডাঙৰ পোষ্ট এটা দিবা খুজিছি, তাৰমানে মই জানোতো কামবিলাক, মোক ভেকেঞ্চি দিবা খুজিছি, কিন্তু ইমান ডাঙৰ এটা বস্তু ল'ব নোৱাৰি নহয়। এই নামটো কৈছোঁ, তাৰপিছত ভেকেঞ্চিটো পাৰা যদি জাকৈ দিলা, মই নলওঁ বুলি কৈছোঁ আৰু ধৰ সৰু কাম হ'লে পাৰি, ইমান ডাঙৰ আকৌ ভেকেঞ্চি এটা লৈ ফুৰিব নোৱাৰি নহয়, হয়নে? তই যাবি সোমাব পাৰিম নাই? বহাচোন। ভালে আছে? তোমাৰ নামটো কি হ'ল? ছাৰ, নামতনো কি আহে যায়, কৰ্মতহে চিনি পোৱা যায়। আমি মোৰ গাঁৱলীয়া মানুহ, আমি কাকো মিছা কথা ক'ব নোৱাৰোঁ, সকলোকে সঁচা কথা কওঁ। খোলাখুলি মানুহ, য'তে ৰাতি ত'তে কাঠে। চিনাকি পথত আজি পথেই কঠিন, ঠিকনা থাকিও আজি ঠিকনা বিহীন। ছাৰ, তোমাক মই নামটোহে সুধিছোঁ, ভাবাচোন তুমি বৰকি আছা। হয় কওক ছাৰ। তোমাৰ নামটো কোৱাচোন, নামটোতো কোৱা নাই মোক। আমি মোৰ গাঁৱলীয়া মানুহ, নাম মোৰ বিতুপন, গাঁৱতেই থাকোঁ, গাঁৱতেই থাকি ভাল পাওঁ। ঠিক আছে, অন্ততঃ তোমাৰ মই নামটো গম পালোঁ। ঠিক আছে বাৰু, আমাৰ ভেকেঞ্চি এটাই আছে হা, মানে তুমি কোৱাচোন এতিয়া তোমাক কি হিচাপে আমি চিলেক্ট কৰিম, আমাৰ এমপ্লয়ী হিচাপে তোমাক তুমি কোৱাচোন বাৰু। ছাৰ, কৰ্মৰ কথানো কি ক'ম, যি কাম পাম তাকেই কৰি যাম। কৰ্মই ধৰ্ম, আমি মোৰ গাঁৱলীয়া মানুহ, গতিকে আমাক কোনোবাই কাম দিলে আমি যেনেকে তেনেকে কৰিব পাৰোঁ, কাৰণ ছাৰ আমি মোৰ গাঁৱলীয়া মানুহ। ছাৰ মই বুজি পাইছোঁ তুমি গাঁৱলীয়া মানুহ, মই বুজি পাইছোঁ, হ'ব মই বুজি পাইছোঁ। ঠিক আছে বাৰু, মানে আমাৰ ভেকেঞ্চি এটাই আছে, মানে এছিষ্টেণ্ট মেনেজাৰৰ, তুমি পাৰিবানে? কামৰনো কি আছে ছাৰ, যি পাম তাকে কৰি যাম।
আমিবোৰ গাঁৱলীয়া মানুহ মিছা কথা ক'ব নোৱাৰো মিছা কথা ক'লে যেন শান্তিয়ে নাপাওঁ গম পাইছো। যি পাওঁ ঠিক আছে। তাকে লৈ সুখী হওঁ ৰবাচোন তুমি ৰবা ছাৰ তুমি যোৱা যাওঁ ছাৰ যোৱা হৈছে গাঁৱলীয়া মানুহক এনেকে কৰিব নাপায় ছাৰ আমিবোৰ গাঁৱলীয়া মানুহ এনেকে কৰিব নাপায় ছাৰ যোৱা তুমি যোৱাচোন গাঁৱৰ মানুহ মিছা কথা ক'ব নোৱাৰো গাঁৱৰ মানুহক এনেকে কৰিব নাপায় ছাৰ যোৱাচোন আপুনি নকলেও মই গুচি যাম ছাৰ যোৱা নাপায় ছাৰ মই ঘৰত গৈ খেতি কৰিম ছাৰ তুমি যোৱা মানে কোন কি আহি পাই মোৰ মাথাটো মানে আমিবোৰ গাঁৱলীয়া মানুহ ছাৰ তুমি যোৱা মানে মাথা শেষ কৰিছা নেক্সট বহা ঐ কি কৰি আছা ইয়াত? নহয় ছাৰ মই মানে তোমাক কি কৰিব দিছিলো মই? নহয় ছাৰ এই মই মুচি আছিলোঁ ছাৰ ইমান হুলস্থুল কৰি আছো ষ্টুপিড তোমাক মই চাফা কৰিব পঠাইছিলো মই চাফা কৰি আছিলোঁ কিন্তু ছাৰ মই এই কিবা কম্পিউটাৰ কিবা মকা লগাই গৈছিলোঁ বহক ছাৰ বহক ননচেন্স কাম কৰিব পঠাইছে কিবা কাম কৰি আছে কিবা ছাৰ গোটাখিনি ঝাৰু মাৰা হৈ গ'ল যাওক ঠিক আছে